নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো কালিলৈ বিশ্বকৰ্মা পূজা, সেই হেতুকে আজি দোকানত অকণমান চাফ চিকুণৰ কাম আছে, সেই হেতুকে দোকানলৈ বুলি আহিলোঁ। আৰু এতিয়া আমি বস্তু পাতিবিলাক চাফ চিকুণ কৰিম আৰু বিশ্বকৰ্মা পূজাৰ কাৰণে। তো সেই হেতুকে আপোনালোকক ভিডিঅ' যোগে সকলোবোৰ দেখাম। তো চাই থাকিব ভিডিঅ'টি আপোনালোকে। তো বলক এতিয়া আমি চাফা কাম কৰিম। এইফালে আমাৰ একদম ঘৰ হোৱাৰ কামত লাগি আছে। এতিয়া ময়ো লাগিম মোহোৱা কামত। এইকেইটা মুচিম ধুনীয়াকৈ, অকণমান লেতেৰা হৈ আছে। এইফালে এজন তো এতিয়া এইবিলাক চব চাফ চিকুণ কৰিব লাগিব। তো এইকেইটা কালি অলপ চাফ চিকুণ কৰা হৈছিলে, তো আজিও অলপ ভালকৈ চাফ চিকুণ কৰি দিম আৰু। শংকৰদা মুখখন দেখা নিবিটো কথা কৈ আছো। তাৰ নাৰ্চাৰীখন আছে, মানে নাৰ্চাৰীখন ইমানেই লেতেৰা কৰি দিছে। গাইজ চাফাই কাম চলি আছে পূৰা। কাইলৈ বিশ্বকৰ্মা পূজা, সেইকাৰণে আজি একদম পূৰা চব চাফ চিকুণ কৰি কাইলৈ পূজা কৰা হ'ব। এইফালে এতিয়া বৰ্তমান চাফ কৰি আছোঁ, তো হৈছেগৈ আৰু। তো বন্ধু বান্ধৱীসকল, এতিয়া বৰ্তমান মই ঘৰলৈ আহি আছোঁ। দোকান বন্ধ কৰি দোকানৰ চাফ চিকুণ কৰি হৈ গ'ল, আৰু লগতে চুলিকেইডালো কাটি আহিলোঁগৈ। আৰু ঘৰৰ বিশ্বকৰ্মা পূজাৰ কাৰণে বজাৰ কৰি ল'লোঁ, আৰু কি কি বজাৰ কৰিলোঁ সকলোবোৰ দেখাই থাকিম। তো আপোনালোকে চাব। তো এতিয়া ঘৰলৈ বুলি গৈ থাকোঁ আৰু। বন্ধু বান্ধৱীসকল, এতিয়া ঘৰ পাই গ'লহি, আৰু বহুত গৰমত গোটেই মুখখন ঘামি অৱস্থা নাই। তো পূজাৰ কাৰণে কি কি বজাৰ কৰিলোঁ আপোনালোকক এতিয়া দেখাম। আৰু মটৰচাইকেলখনো ধুবলৈ আছে, তো এতিয়া ধুব লাগিব। তো আপোনালোকক দেখাম কি কি বজাৰ কৰিলোঁ। তো বজাৰ এইকেইটা কৰিলোঁ। এইপিনে ধূপ এপেকেট, আৰু কল, এইপিনে বুটমাহ, নাৰিকল, আৰু এইপিনে মালা 3ডাল লৈছোঁ। এডাল ধুন মানুহ হ'ব চাইকেলখনৰ কাৰণে, এডাল বাইকখনৰ কাৰণে, আৰু এডাল থাপনাৰ কাৰণে, আৰু এইফালে কুঁহিয়াৰ এটুকুৰা হৈ যাব ধুনীয়াকৈ। এইকেইটা বজাৰ কৰিলোঁ। তো এতিয়া গাইজ মটৰচাইকেলখন ধুনীয়াকৈ ধুই লওঁগৈ, তো আপোনালোকে চাই থাকিব। তো এতিয়া আমাৰ ধুন মানুহে তাৰ চাইকেলখন ধুই লৈছে একদম। ইমান ধুনীয়াকৈ ধোৱা, চকাটো মাৰি দিয়ে, চকাটো। কাপোৰ এখন লৈ ল'বা দেই, মোহাই দিবা। তো ইয়াৰখন ধুই আছিলেহে, কাৰেণ্টটো গ'লগৈ, মোৰখন থাকিলেই ধুবলৈ। তো কাৰেণ্টটো অহালে এতিয়া বাট চাব লাগিব ন ধুন মানুহ, কাৰেণ্টটো অহালে বাট চাব লাগিব ন। তো এতিয়া কাৰেণ্টটো আহিলে, সেইকাৰণে এতিয়া ধুনীয়াকৈ মটৰচাইকেলখন ধুই লওঁ, নহ'লে আকৌ পাছত কাৰেণ্টটো গ'লেগৈ ধুবলৈ নাপাম। সেইকাৰণে এতিয়াই ধুনীয়াকৈ ধুই লওঁ ভালকৈ। তো এইপিনে ধুন মানুহে পানী ঢালিয়ে আছে বাইকখনত। তো এতিয়া ধুনীয়াকৈ পানী মাৰি লওঁ। পানী মৰাৰ পাছতে ধুনীয়াকৈ ঘঁহি পিনি যিমান বোকা চোকা আছে, বহুত দিন ধোৱা নাই আৰু বাইকখন, সেইকাৰণে ধুনীয়াকৈ ধুই বোকা চোকাবোৰ আঁতৰাই
মোহাৰি দিম আৰু তো বন্ধু বান্ধৱীসকল এতিয়া বাইকখন ধুই মেলি হৈ গ'ল। তো কালিলৈ বেছি ধুব নালাগে, আজি ধুনীয়াকৈ ধুই ল'লোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।